ঠাণ্ডাৰ দিন আহিল মানে কাহিনীটো মানে এনেকুৱা আজি দিনটো মোৰ আৰম্ভ হয় এনেকৈ পুৱা চাহ তাহ খাই মই গৰু দিবলৈ গলো চাওকচোন চাওক ডাঙৰটোৱে মোবাইল চাই আছে লগত যাই সৰু দুটাও চালে তো সেনেকুৱা দিন আমাৰো আছিল দে এটা সময়ত তো সেইবিলাক বাদ দি অকমান ঘূৰিবলৈ আহিলো আমাৰ গাঁৱৰ মাজে মাজে আৰু ইফালে ধান কাটাত লাগিয়ে গৈছে আৰু এনেকুৱা জংঘলৰ ওচৰৰ ঘৰবিলাক চাই বিৰাট ভাল লাগে আৰু বহুত সময়ৰ পিছত মই ঘূৰি পাকি ঘৰলৈ আহি গলো আৰু ঘৰলৈ অহাৰ পিছত মায়ে দিলে ৰুটি আৰু অকমান আঞ্জা খাবলৈ তো এতিয়া মই ৰুটি আৰু চব্জি খিনি খাই লওঁ আৰু ৰুটি চব্জি খাই মই কল খাবলৈ লৈ তাৰমানে এইটো মালভোগ কল হয় আৰু কল চল খোৱাৰ পিছত মায়ে দিলে মই অকমান ভাজা ভাজিবলৈ নৰসিংহৰ পাত আৰু মানিমুনি পাতেৰে চাটনি বনাব অলপমান আৰু এইটো কি পাত বুলি কয় এটা কমেণ্ট কৰি ক'বচোন এইটো তাৰমানে মোক ছিঙিবলৈ দিলে অলপ আৰু গোটেইখিনি জোগাৰ কৰি লৈ ললো আৰু ঠাণ্ডাৰ দিন পৰিলে মানে ইহঁতেও আহিলেতো বহুত কষ্ট কৰে দেই আৰু বহুত সময়ৰ পিছত এইখিনিও বতা হৈ গ'ল আজিৰ তাৰমানে দুপৰীয়াৰ ভাতটো হ'ল ভাজি দালি আৰু এইটো চাটনি তো আৰু এতিয়া মই ভাতকেইটা বঢ়িয়াকে খাই লওঁ আৰু ইও ভাত চাত খাই পেলাই টোপনি বা আৰু আজিৰ ভিডিঅ'টো ইমান ভাল নহ'ল নেক্সট ভিডিঅ' ভাল